হেগা জোচা বলকাম বেক টু মাই চেনেল মিষ্টাৰ দিয়াচন ব্লগ। নিশ্চয় আপোনালোকে গমেই হৈছে যে ক'ত আছোঁ, আপোনাৰ নিশ্চয় থাম্বনেইল আৰু টাইটেল চাই গমেই হৈছে যে তাতে হৈছোঁ। গাইজ তেনেহ'লে আহক আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে গাইজ আহি পালোঁ এই হ'ল থিয়েটাৰ, মানে ৰাজমুকুট থিয়েটাৰ বুলি ইয়াত লেখা আছে। আজি মানে আছে গাইজ মহাভাৰতৰ শেষ অধ্যায় এখন থিয়েটাৰ আছে, আপোনাক ভিতৰলৈ যায় দেখা হৈছোঁ গাইজ আহক। আৰু মানে গাইজ আমি ভিতৰে সোমাই আহিলোঁ, এইবিলাক চাব পাৰে আপোনালোক।
নহ'লে ভৰি দীঘলি মেৰিয়া কথা ছাগলী ওলোমাই খাওঁ সৰু থাকে নিরুপমার কলিজা দেখা ধরার এই প্লে গোল্ডেন সাউন্ড তুমি
না জানো বুলি কলে নহব নহয় আমি আৰে লোকে হয় আমাৰ পকেট কৰণ নকৰাকে ইয়াত কোনে প্ৰজেক্টৰ কাম কৰিব নোৱাৰে মানুহখিনি লাষ্টত দিলেছে এদিকে চাই আছে এই যি জানিব লগা আছে যি কৰিব লগা আছে চাই একো নাই আমি আৰে লোকে হয় আমাৰ পকেট কৰণ নকৰালৈকে ইয়াত কোনে প্ৰজেক্টৰ কাম কৰিব নোৱাৰে এইটো গভৰ্ণমেণ্টৰ প্ৰজেক্ট হয় আৰু এই প্ৰজেক্টটো আমাৰ কোম্পানীয়ে পাইছে তাতে ঘৰত কিহৰ মাল লাগে লাগিব নহ'লে আমি ইয়াত কাম কৰিব নিদিওঁ কামটো মই কৰিমেই ময়ো চাওঁ তহঁতে কি কৰিব পাৰে থাকিলো তই মোৰ কথা কোনো গুৰুত্বই নিদিলি মারা হয়েছি মারা হয়েছি গেরাতে মারা হয়েছি প্লাষ্টিক নিজে ভাল মইনো কি কৰিম তুমি মোক জানি বলে বুজি বলে চেষ্টা কৰিছা যাৰ কাৰণে মই নিজৰ বিষয়ে ইমান খোলাকে ক'ব পাৰিছো আৰু ক'ব পাৰিছো এই কাৰণে যে হয়তো লাহে লাহে মই তোমাৰ প্ৰেমত এই যে প্ৰেমিকাবিলাকে সপোনত দেখা বুঝা মই এইবোৰ চব সঁচাকে কোৱা বুলি ভাবিছিলো কিন্তু দুদিনমানৰ পৰা যেতিয়া ময়ো সপোন দেখা হ'লো তোমাক দেখা তেতিয়া গম পালো যে প্ৰেমত পৰিলে YouTube dalbi eta pakai nih eta pakai log jauh dalin
আছে এ বাবু গুলো রাখবো নাই Sunny Leone udah apa?
মই ইমানেই ভদ্ৰ ইমানেই নম্ৰাই দুৰৱস্থা লগৰ ভিতৰত সোমাই আছে চোৰ লগত কেইজনমান মানুহ পিছত যাবা বাপেকৰ কালে জেগা ভালে হ'ব ঘৰত দুজনমান চাউল কেইটামান কম কৰিছে সিহঁতৰ ঘৰৰ চাউলখিনি বেছি থৈ পাছত ভাত সাহায্য মিলাই দিব পাৰে দাদু মোৰ এতিয়াকে ভাল লাগিছে তুমি যোৱা হস্পিটেলৰ পৰা অহাৰ পাছত অলপ দুৰ্বল হৈ আছে সেইকাৰণে ছাৰে বেলেগ কাম কৰিবলৈ মানা কৰিছে আপোনাৰ লগতে থাকিবলৈ দিছে আপোনাৰ বডিগাৰ্ড মোক বডিগাৰ্ড নালাগে কোনেও মোক ভাল পাবলৈও নাহে কোনেও মোক বেয়া পাবলৈও নাহে মোৰ পৰা পলাই কিন্তু আমিতো কোৱা নাজানো মেডাম পানী ফুটপাথৰ পৰা তুলি আনিছে তেতিয়াৰ পৰা ছাৰৰ বা আপুনি মোক পানী আপোনালোকে কষ্টবোৰ চাই থাকিব নোৱাৰো পঢ়াব সেইকাৰণে দেখিলে খাই খাই পেটৰ নাৰী সৰুতে যে এবাৰ ৰুটি খাই মই নলাত পৰিব গৈছিলোঁ মই জপিয়াকৈ ধৰি চুৰিটা ধৰিছে এতিয়া জপিয়াই দি বিপদত খায় Thank you.
চক্ৰকে সোমাব জানিছে কিন্তু ওলাব জনা নাছিল মই আজিৰ অভিমন্যু এই চক্ৰকে সোমাবও জানে আৰু ওলাবও জানে আপুনি বাবু ছোৱালীক উঠাই যাব পাৰিব বুলি ভাবিছিলে দোকানে খানো খাইছিল দোকান মই কৈছো না দোকানৰ ঠাইত এই খান খান কৈছো না দে ভাল হ'ব ভাল আৰু তিনিখান নুয়ে ভাল
মার মিডল লাস্ট গাড়ি অনুগ্রহ গাড়ি ভাল পিছর পা মেললা পিছর পা মাসি খামনা পিছর পা মাসি মজা লাগছে মার আরো মার লাগছে মজা লাগছে বাইরে গুলি দি জয় ওই ভালো কি ভালো কি মরা নাই
চাবৰে গাইছে এইবিলাক ইমান মানুহ হৈছে মানে এইবিলাক চাহ ক'ব নালাগে ভিডিঅ'টো এখন যদি চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু থিয়েটাৰখন চাই কেনে লাগিলে আপোনালোকে নিশ্চয় কমেণ্টত জনাব তেন্তে জয় অসম